Hey guys, welcome to my channel Mandra's World. আপোনালোক সকলোলৈ মোৰ চেনেল Mandra's Worldৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইখিনিতে কথা এটা কওঁ, মোৰ চেনেলটোৰ নাম হৈ আছে Mandra's World, কিন্তু একচুৱেলি নামটো হয় Mandra's World। যিহেতু কলেজত অনলাইন ক্লাছ চলি আছে, যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহওঁ, সেইবাবে নামটো মই Mandra's World কৰি থৈছোঁ, কিন্তু অতি শীঘ্ৰে মই নামটো Mandra's World কৰি দিম। তাৰপাছতে আজি ব্লগটো হ'ব আমাৰ ঘৰত আজি মানে সকাম পাতিব। সেই সকামৰে আমাৰ সকলো আৰু এইখিনিতে কথা এটা কওঁ, সকলোৰে সকামৰ নিয়মবোৰ বেলেগ বেলেগ হয়। আমাৰ ঘৰত এনেকৈ পতা হয় বা আমাক ভকতে যেনেকৈ আমাক কৰিছে আমি তেনেকৈ পাতোঁ, বা আগৰ আমাৰ ডাঙৰ মানুহ মানে আমাৰ অল্ডাৰ জেনেৰেশ্যনে আমাক যেনেকৈ পাতিছে আমি সেই তেনেকৈ পাতিছোঁ। গতিকে আমাক যাতে কোনো জাজ নকৰে। আৰু সকামৰ কাৰণে অলৰেডি আমাৰ কিছুমান আয়োজন কৰা হৈ গ'ল। পৰহিলৈ আছে সকাম, মানে অৰ্থাৎ দুদিনৰ পাছত আছে। আজি দিনটো আছে, কাইলৈ দিনটো আছে, তাৰপিছতে পৰহিলৈ আমাৰ সকাম। কিন্তু তথাপিতো আমি কিছুমান অলৰেডি প্ৰিপেৰেশ্যন আমি আৰম্ভ কৰিলোঁ, যেনেকৈ প্ৰসাদ খাবলৈ কাৰণে পাতখিনি আমাৰ কটা হ'ল, আৰু লগতে জলপান দিব, জলপানৰ কাৰণেও আমাৰ পাত কটা হৈ গ'ল। গতিকে আমাৰ সেইকাৰণে সকামটো পৰহিলৈ হ'ব, যাতে আৰু যিখিনি হয় মই চাগে ভিডিঅ'টো ইমান শ্বুট কৰিব নোৱাৰিম, কিন্তু তথাপিতো মোৰ ফালৰ পৰা যিমান হয় সেইখিনি মই চেষ্টা কৰিম বা মই কেপচাৰ কৰিবলৈ ট্ৰাই কৰিম। বাকী ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। এয়া আমাৰ ডলা চালনী ধোৱা হৈ গ'ল, খৰাহিও ধোৱা হ'ল, লগতে ঢাৰি আৰু পাত কটা হৈ গ'ল। আজি হৈছে সকামৰ ছেকেণ্ড দিনা, মানে সকাম হ'ব কাইলৈ। আমাৰ ইতিমধ্যে বজাৰ চজাৰ কৰা হ'ল। প্ৰথমতে আমাৰ হাঁহ দিয়া কথা আছিল, কিন্তু বছৰেকীয়া সকামত হেনো হাঁহ দিব নালাগে, সেইটো কাৰণে হাঁহ নিদিয়ে। আৰু আমাৰ বজাৰ কৰা হ'ল বুট, মগু, কল, কুঁহিয়া, তাৰপাছতে ভাত দিব। ভাতৰ কাৰণে 10 কেজি চাউল আনিছে, লগতে জলপান দিব। জলপানৰ কাৰণে দৈ আনিলে, তাৰপৰা চিৰা, গুড় সেইবোৰ দিয়া হ'ব। মই আপোনালোকক অকণমান দেখুৱাই দিম। এয়া আমাৰ জলপান ৰেডি কৰা হৈছে, চিৰা আৰু দৈ। এয়া আমাৰ চাকি, ঘিউ আৰু শলিতা, লগতে এয়া মৌজোল আমাৰ ৰেডি হ'ল। লগতে আমাৰ এই ভকতক দান দিব দক্ষিণা আৰু এই নিমখৰ পেকেটকেইটা, লগতে এয়া আপেল, কল, চেনিকল, জাহাজী কল আৰু নাৰিকল, লগতে আদা, বুটমাহ, যিহেতু প্ৰসাদত যাব এইখিনি প্ৰসাদত দিব। গতিকে আৰু মই দেখালোৱেই এই চিৰা দৈখিনি দিব জলপান হিচাপে। তাৰপাছতে ভাতত যাব নিৰামিষ ভাজি এখন, পটল, দাংবডি আৰু ফ্ৰেঞ্চবিন বিচৰা হৈছিল, কিন্তু ফ্ৰেঞ্চবিন আমি নাপালোঁ। আৰু মাছৰ তৰকাৰীত যাব বিলাহী, সৰিয়হ আৰু মাছ। আৰু যিহেতু আমাৰ প্ৰথমতে পতা হৈছিল যে হাঁহ আৰু কোমোৰা দিব, গতিকে কোমোৰাটো অনা হ'ল, কিন্তু আমাৰ যিহেতু হাঁহটো দিব নোৱাৰে বুলি ক'লে বছৰেকীয়া সকামত, সেইকাৰণে আমাৰ হাঁহটো দিয়া নহ'ল। ভকত অহাৰ লগে লগে চাহৰ লগত ভুজিয়া দিয়া হ'ব। তাৰপিছতে মাছ, যিহেতু মাছ সকলোৱে নাখায়, সেইবাবে পনীৰ অনা হৈছে। তাৰপাছতে আৰু ভাতৰ লগত দালি, নিৰামিষ ভাজি এখন, তাৰপাছতে মাছৰ তৰকাৰী থাকিব আৰু লগতে পাপৰ। আজি আমাৰ সকাম। মই ৰাতিপুৱা গা মূৰ ধুই মোৰ ৰেডি হ'ল, লগতে ভাইটি, পাপা সকলো ৰেডি হ'ল। আজি আমাৰ ৰাতিপুৱা সকাম, গতিকে এয়া আমাৰ বুট দিয়া হ'ল। তাৰপাছতে এয়া ফলা মগু আমাৰ তিওৱা হ'ল। তাৰপিছতে আৰু এয়া বুটমাহ, সেয়াও তিওৱা হ'ল ৰাতিপুৱাই। ভাইটি ৰেডি, লাষ্ট। এয়া আমাৰ পাপা আৰু ভাইটিয়ে ভকত আনিবলৈ যাব। এয়া যে বাল্টিং, মগ আৰু পিৰা দিছে, ইয়াত ভকত অহাৰ পিছত ভৰি ধোৱা হ'ব। লগতে এয়া মগুখিনি আমাৰ হৈ গ'ল। তাৰপাছতে আমাৰ এয়া ভকতো আহি পালেহি, আৰু ভকত আহি পোৱাৰ পাছত এয়া আমাৰ ভৰি ধোৱা হৈছে। তাৰপাছতে ভকতক এয়া দিয়া হ'ব চাহ। আমি সকাম খাব আহিছে। চাহ লওক, চাহ।
এয়া আমাৰ বাহিৰৰ প্ৰিপাৰেশ্যন শাক পাচলি কটা হৈছে পটল আলু পিঁয়াজ লগতে মাছ বাছাও হৈ গ'ল আৰু লগতে আইতাহঁতে মাছ বনাবলৈ ল'লেই ভাত পাতিলেই গতিকে বলকচোন এবাৰ ভিতৰলৈ যাওঁ কি হৈছে চাওঁ। তাৰ পাছতে আমাৰ ইয়াত জলপান ৰেডি কৰা হৈছে সেয়া হৈছে গুড় দৈ আৰু চিৰা। এয়া আমাৰ নিমখ দান দিবলগীয়া মাছ আৰু বিলাহী নিৰামিষ ভাজি ন পটল দালি আৰু কোমোৰা জহা চাউলৰ ভাত আৰু এইটো পেটু আৰু কণী। তাৰপিছতে এয়া হৈছে পাপৰ আৰু এয়া পনীৰ। গেম খেলি চাইছে খাইছে। তাৰপিছতে আমাৰ এয়া সকাম ভাঙিলে এতিয়া ভকতক থ'বলৈ যাব ওলাইছে শ্বুট কৰা নহ'লে ভিডিঅ'টো ইমান কামত ব্যস্ত আছে। এয়া হৈছে পিছদিনাৰ কাহি যিহেতু থাকি গৈছিল ৰাতি সেইকাৰণে আমি ৰাতিপুৱা খাইছিলোঁ ভাইটিৰ লগৰ আহিছিল খাবলৈ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে চাই ভাল পালে। হয়তো ভাল নাপাবও পাৰে অনেষ্টলি কৈছোঁ কাৰণ ভিডিঅ'টো ইমানটি শ্বুট কৰা নহ'লেই যিহেতু কামত বহুত বেছি ব্যস্ত আছিলোঁ আৰু সেইখিনিতো শ্বুট কৰা নহ'লে কামত ব্যস্ত থকাৰ বাবে ভিডিঅ'টো ইমান ভালদৰে মই শ্বুট কৰিবলৈ নোৱাৰিলোঁ। বহুতখিনি মানে থাকি গ'ল খোৱাখিনি থাকি গ'ল তাৰপিছত আৰু বহুত কিবাকিবি থাকি গ'ল সেইখিনিতো ভিডিঅ' চাই গম পাইছেই চাগে যিহেতু ভকত গ'লগৈ আমি বিদায় দিলোঁ আৰু ৰাতিপুৱাৰ পৰা আমি এতিয়ালৈকে একোৱেই খোৱা নাই। এতিয়াতো 4টামান বাজিলে গতিকে ভাত খাওঁ আৰু ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল পালে যদিও ভাল নাপায় গম পাইছোঁ প্ৰতিবাৰে সেইটোৱে চেষ্টা কৰোঁ যে ভিডিঅ' ইটোতকৈ ইটো ভাল হওক বা নতুন নতুন যেনেকৈ ভিডিঅ' দিবলৈ পাৰোঁ প্ৰতিবাৰে মই সেয়াই চেষ্টা কৰোঁ কিন্তু হৈ যায় আৰু তেনেকুৱা। কিন্তু নেক্সট টাইম ভালকৈ মই চেষ্টা কৰিম মোৰ ভিডিঅ' ভাল কৰিবলৈ চেষ্টা কৰিম ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰিম। গতিকে যদি ছাপোৰ্ট কৰিব লাইক দিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। I will be back with new videos. Bye bye. Till then stay safe and healthy.